নমস্কাৰ। আজি এটি আপোনালোকলৈ ধুনীয়া ৰেচিপি লৈ আহিছোঁ। গাঁৱৰ ঘৰত জুইশালত বনোৱা ৰেচিপি। আহকচোন আমাৰ জুইশালখন চাওঁ। এয়া ঘৰত পোহা কুকুৰা কাটি আছে। আৰু এয়া আমাৰ জুইশাল। মাংসৰ বনাবৰ কাৰণে জুইত এখন কেৰাহী পাতি ৰাখিছে। এয়া মাংস কটা হৈ গৈছে। আৰু মাংসৰ বনাবৰ কাৰণে অলপ মিঠাতেল ব্যৱহাৰ কৰা হৈছে আৰু অলপ পিঁয়াজ। আৰু ইয়াত বেছি মছলা ব্যৱহাৰ কৰা নহয়। দুখিলামান তেজপাত আৰু অলপ আদা নহৰু ব্যৱহাৰ কৰা হয়। জুইত বনোৱা খাদ্য খাই খুব ভাল লাগে। ইয়াত বেছি মছলাৰ কোনো প্ৰয়োজন নাই। আৰু এয়া আমাৰ ধোঁৱা চাংখন দেখিছে নহয়, কেইটামান জাপি তুলি ৰাখিছে আৰু এটা খালৈ ইয়াত শুকান মাছ ভৰাই থোৱা হৈছে। আৰু জাপিকেইটা যিহেতু গাঁৱৰ মানুহ খেতি কৰে, গতিকে জাপিকেইটা খেতি সময়ৰ কাৰণে ইয়াত ধোঁৱা চাঙত দি ৰাখিছে। ধোঁৱা চাঙত দি ৰাখিলে ভাল হৈ থাকে। আৰু এয়া এখন চালনী, মাছৰ চালনী, কেইটামান মাছো পৰি আছে। আৰু এয়া এটা চাকি দেখিছে নহয়, যিহেতু গাঁৱৰ জেগা হয়, কাৰেণ্টৰ বহুত অসুবিধা হয়, গতিকে চাকি পোহৰতে বনাবলগীয়া হয়। আৰু এয়া লাই শাক, ঘৰৰ বাৰীৰ লাই শাক হয়। গাহৰি মাংসৰ লগত দিবৰ কাৰণে এইদৰে হাতে মোহাৰি ছিঙি দিছে। হাতে মোহাৰি ছিঙি দিলে কটাৰীয়ে কটাতকৈ মোহাৰি দিয়াটো খাবলৈ বেছি ভাল হয়। আৰু এয়া আমাৰ কুকুৰা মাংসৰ ভাজিকণ হৈয়ে গৈছে। আৰু এয়া লাও পানী দেখিছেনে? ঘৰত বনোৱা চাউলৰ পৰা বনোৱা লাও পানী। আৰু কিছুমান লোকে সাজ বুলিও কয়, আমি কিন্তু লাও পানী বুলি কওঁ। আৰু এই লাও পানীৰ লগত খাবৰ কাৰণে অলপ সান্দহ গুড়ি আৰু গাহৰি মাংসৰ লগত বনোৱা ভাজি লৈছোঁ। সান্দহ গুড়ি আৰু গাহৰি মাংসৰ ভাজিকণ লাও পানীৰ লগত খাই খুব ভাল লাগে। আপোনালোকে এইদৰে খায়নে? খাই চাবচোন, খুব ভাল লাগে। যিহেতু ঘৰত বনোৱা লাও পানী হয়, চাউলৰ পৰা হোৱা কোনো অপকাৰ নকৰে। এয়া গাহৰি মাংস আৰু লাই শাকৰ ভাজি বনাই আছে।
এয়া আমাৰ ভাত ৰেডি হৈ গৈছে। এইদৰে আমি জুইশালতে সকলোৱে বহি ঢৰাপিয়া পাৰি এইদৰে খাওঁ। এইদৰে খাই সকলোৰে লগত খুব ভাল লাগে। আপোনালোকেও এইদৰে খায়নে? যদি মোৰ ভিডিঅ'টি চাই আপোনালোকে ভাল পাইছে তেনেহ'লে লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব।